নাই কৌরব সৈন্য এতিয়াও বীর শূন্য হোৱা নাই ভাগিন ভালদৰে জানো মই পিতামহে কৌৰৱতকৈ পাণ্ডৱকহে বেছি মৰম কৰিছিল সেয়েহে এজন মহাপ্ৰতাপী বীৰ হৈও 10 দিন যুদ্ধ কৰি পাণ্ডৱক মখি মোৰ কৰাটো দূৰৰ কথা এজন পাণ্ডৱকো বন্দী কৰিব নোৱাৰিলে সেয়েহে ভাগিন এতিয়া আমাৰ মাজৰে এজনক যুদ্ধ সেনাপতি পাতি যুদ্ধৰ বাবে অগ্ৰসৰ হ'ব লাগে ময়ো তাকেই চিন্তা কৰিছো যি পৰ্যন্ত নিপন্দত হৈ এই পৰ্যন্ত ক্ষান্ত নহয়েই ৰাজা বোলা মামা বোলা ভাই দাদা গুরু ধন্য থাক্য কৃপা থাক্য আৰু অশ্বত্থামাৰ সমে আলোচনা কৰি কোনোবা এজনক সোণাৰী সেনাপতিৰ পদত অধিষ্ঠিত কৰি যুদ্ধৰ আয়োজন কৰিব